আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত উপস্থিত থকাৰ ইচ্ছা আছিল যদিও বিভাগীয় অনিবাৰ্য কাৰণবশতঃ ইয়াত উপস্থিত থাকিব নোৱাৰি মই অতিশয় দুঃখিত। তথাপিও কায়িকভাৱে নহ'লেও মানসিকভাৱে মই ইয়াতেই আছোঁ আৰু মোৰ তৰফৰ পৰা দুআষাৰ আগবঢ়াইছোঁ। সঁচাকৈয়ে স্কুলত পঢ়ি থকা কালতেই গণিতৰ পাৰিভাষিক শব্দসমূহৰ লগতে প্ৰতিটো শব্দৰ তথ্যসম্বলিত অভিধান এখনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ। এনেকুৱাই এখন অভিধান যুগুতোৱাৰ পৰিকল্পনা হাতত লৈ শ্ৰদ্ধাৰ ডক্টৰ চৌধুৰী ছাৰে আমাকো তেওঁৰ পৰিকল্পনাত সহযোগ কৰাৰ সুযোগ দিলে। তাৰ বাবে মই নিজে অতিশয় আনন্দিত আৰু গৌৰৱান্বিত। এই আপাহতে মই ছাৰলৈ সশ্ৰদ্ধ ধন্যবাদ জ্ঞাপন কৰিলোঁ। দৰাচলতে অসমৰ স্কুলীয়া বহুতো ছাত্ৰ ছাত্ৰীৰ মাজত গঢ় লৈ উঠা গণিত ভীতিৰ এটা অন্যতম কাৰণ হৈছে গণিতৰ বিভিন্ন শব্দসমূহৰ প্ৰকৃত ধাৰণাৰ অভাৱ। আকৌ মাতৃভাষাৰ জৰিয়তেহে আচলতে এই ধাৰণাসমূহ হৃদয়ংগম হোৱাটো সহজ। সেয়ে এই অভিধানখনত অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰ সহায়তেই শব্দসমূহৰ বিশ্লেষণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। সুদীৰ্ঘ 11 বছৰৰ পৰিশ্ৰমৰ মূৰত মূৰ দাঙি উঠা এই কিতাপখনে যদি ছাত্ৰ ছাত্ৰীক এই বিষয়ত উপকৃত কৰে তেতিয়াহ'লে আমাৰ কষ্ট সাৰ্থক হোৱা বুলি অনুভৱ কৰিব পৰা যাব। অভিধান এখনৰ কামত মূৰ সুমুৱাটো মোৰ বাবে সহজ বিষয় নাছিল। প্ৰথম অৱস্থাত মোৰ কাৰণে আছিল সাগৰ সাঁতুৰি পাৰ হ'বলৈ প্ৰয়াস কৰাৰ নিচিনা কথা। প্ৰথম দিনাখন চৌধুৰী ছাৰে মোক অভিধানৰ পৰিকল্পনাটোৰ কথা কৈ সেই সম্পৰ্কে ভাবিবলৈ 3 দিন সময় দিছিল। সেইখিনি সময়ত অলপ দোধোৰ-মোধোৰ অৱস্থাত পৰিছিলোঁ যদিও ছাৰৰ সাহসতে সাহ কৰি কামটোলৈ আগবাঢ়িলোঁ। চৌধুৰী ছাৰৰ পৰা সদায় পাই অহা অহৰহ উৎসাহ অনুপ্ৰেৰণা আৰু সাহসৰ ফলতেই মোৰ বাবে ই সম্ভৱ হৈ উঠিল।